এখন ৰেষ্টুৰেণ্টৰ মালিকে ৰাতি CCTV কেমেৰা ৰেকৰ্ডিঙত লগাই থৈ গুচি যায়। ৰাতিপুৱা আহি যেতিয়া তেওঁৰ ৰেকৰ্ডেড ভিডিঅ'টো চালে তেতিয়া তেওঁৰ নিজৰ চকুৰ ওপৰতে বিশ্বাস নহল। ADC নলেজ হাবৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। এই পৃথিৱীখনত কেৱল সেইবোৰেই ঘটি থকা নাই যিবোৰ আমি নিজৰ চকুৰে দেখি আছো, বৰঞ্চ আমাৰ অজানিতে এনে বহু ঘটনা ঘটি আছে যিবোৰ মানুহে যেতিয়া প্ৰথমবাৰ দেখা পায় তেতিয়া বিশ্বাস কৰাটো টান হৈ পৰে, কাৰণ সেইবোৰ অত্যন্ত অস্বাভাৱিক। আজি আমি আপোনাক 5টা এনে অস্বাভাৱিক ঘটনা দেখুৱাম যি দেখি আপুনি নিজৰ চকুৰ ওপৰতে বিশ্বাস কৰিবলৈ টান পাব। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো। নম্বৰ 5, এই ফুটেজটো 2017 চনত এটা অফিচৰ CCTV কেমেৰাত ৰেকৰ্ড হৈছিল। এই ভিডিঅ'টোত যি দৃশ্য ৰেকৰ্ড হ'ল তাক বৰ্ণনা কৰাটো অত্যন্ত কঠিন। ৰাতি 3:06 অফিচটোৰ এই ঠাইখিনিত এটা অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গ'ল। প্ৰথমে কৰিডৰৰ দুৱাৰখন নিজে নিজেই খোল খাই যায় আৰু নিজে বন্ধও হৈ যায়। ইয়াৰ পাছতেই কাষতে থকা আলমাৰীটো লৰচৰ হ'বলৈ ধৰে। এনে লাগিল যেন আলমাৰীটো কোনোবাই হাতেৰে ধৰি লৰাই আছে। তাৰ পাছত এটা ড্ৰয়াৰ নিজে নিজে খোল খাই যায় আৰু তাৰ পৰা কেইখনমান ফাইল ওলাই আহি মাটিত পৰে। কেইমুহূৰ্তমানৰ পাছত মাটিত থকা এখন বোৰ্ড খুব জোৰেৰে চিটিকি দূৰত পৰেগৈ। দেখি এনেকুৱা লাগিছিল যেন কোনোবাই খুব জোৰেৰে লঠিয়াই বোৰ্ডখন পেলাই দিছে। ফৰেনচিক বিশেষজ্ঞই ভিডিঅ'টো ভালদৰে পৰীক্ষা কৰি চালে, কিন্তু তেওঁলোকে তাত কোনো ধৰণৰ এডিটিং কৰাৰ প্ৰমাণ নাপালে। কিন্তু তেওঁলোকে ভিডিঅ'টোত ঘটা দৃশ্য দেখি হতভম্ব হৈ পৰে। নম্বৰ 4, বন্য জীৱ-জন্তুবোৰে নিজৰ পেট পুৰাবলৈ আন জন্তুবোৰ চিকাৰ কৰি খায়। জংঘলত বাঘে সদায় হৰিণাৰ সন্ধানত ঘূৰি থাকে, কিন্তু এই বাঘিনীজনীয়ে সেই সকলোবোৰ কথা ভুল প্ৰমাণিত কৰি দিলে। এই বাঘিনীজনীয়ে এই হৰিণা পোৱালিটোৰ ইমান সুন্দৰকৈ প্ৰতিপালন কৰিছে যেন ই তাইৰ নিজৰহে সন্তান। তাই পোৱালিটোক কেৱল আন জীৱ-জন্তুৰ পৰা সুৰক্ষা দিয়াই নহয়, বৰঞ্চ তাক খাদ্যও আনি দিয়ে। এই ভিডিঅ'টো দেখি সঁচাকৈয়ে সকলো মানুহ বাকৰুদ্ধ হৈ পৰে। যি সময়ত মানুহৰ মাজৰ পৰা মানৱীয়তা হেৰাই গৈছে, সেই সময়তে আমাতকৈ বেছি মানৱীয়তা জীৱ-জন্তুৰ মাজতহে দেখিবলৈ পোৱা যায়। নম্বৰ 3, এখন ৰেষ্টুৰেণ্টৰ মালিকে ৰাতিপুৱা নিজৰ ৰেষ্টুৰেণ্টখনত কেইখনমান চকী বাগৰি পৰি থকা দেখা পালে। তেওঁ নিশাৰ শিফ্টত থকা কৰ্মচাৰীসকলক মাতি আনি এই বিষয়ে সোধাত তেওঁলোকে ক'লে যে নিশা তেওঁলোকে ৰেষ্টুৰেণ্টখন চাফ চিকুণ কৰি টেবুল চকীবোৰ সুন্দৰকৈ নিজৰ নিজৰ জেগাত থৈ গৈছিল। ঘটনাটো তথাপিও ভালদৰে বুজি নোপোৱাত CCTV ফুটেজ উলিওৱা হ'ল, য'ত এটা অদ্ভুত দৃশ্য দেখি সকলোৰে গাৰ নোম শিয়ৰি উঠে। যি সময়ত ৰেষ্টুৰেণ্টখনত এজনো মানুহ উপস্থিত নাছিল, সেই সময়ত এখন টেবুলৰ 3খন চকী নিজে নিজেই মাটিত বাগৰি পৰে আৰু টেবুলত থকা কিছু সামগ্ৰীও। এই দৃশ্য দেখাৰ লগে লগে ৰেষ্টুৰেণ্টখনত আতংকময় পৰিৱেশৰ সৃষ্টি হয় আৰু ভিডিঅ'টো সমগ্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ যায়। কিন্তু আজিলৈকে এই অস্বাভাৱিক গতিবিধিৰ উত্তৰ কাৰো ওচৰতেই নোলাল। নম্বৰ 2, নিশা অদ্ভুত ধৰণৰ সপোন দেখাটো এটা সাধাৰণ কথা, কিন্তু এই ব্যক্তিজনৰ মতে নিশা তেওঁৰ লগত কিছুমান অস্বাভাৱিক কাণ্ড ঘটি থাকে। তেওঁ যেতিয়া এই ঘটনাবোৰৰ বিষয়ে কাৰোবাক ক'বলৈ বিচাৰে তেতিয়া সকলোৱে তেওঁক ঠাট্টা কৰে আৰু কয় যে এয়া হয়তো তোমাৰ ভ্ৰম। এদিন তেওঁ নিজৰ ৰুমত এটা কেমেৰা ফিট কৰিলে আৰু শোৱাৰ আগে আগে তাক ৰেকৰ্ডিঙত দি শুই যায়। যি দৃশ্য কেমেৰাত বন্দী হ'ল সেয়া দেখি তেওঁ নিজৰ ওপৰতে বিশ্বাস কৰিব পৰা নাছিল। ৰাতি শোৱাৰ পিছত তেওঁৰ ৰুমত থকা খিৰিকীৰ পৰ্দাখন নিজে নিজেই আঁতৰি যায় আৰু এনে লাগিছিল যেন খিৰিকীৰে কোনোবাই তেওঁক জুমি চাই আছে। তাৰ পাছত তেওঁৰ কম্বলখন নিজে নিজেই দাং খাই যায়, যেন কোনোবাই ইচ্ছা কৰি কম্বলখন টানি লৈ গৈছে। কিন্তু তেওঁ শুয়েই থাকিল আৰু পুৱা উঠি CCTVৰ ভিজুৱেল চাইহে আচল কথাটো বুজি পালে। সেইদিনাৰ পাছৰ পৰা আৰু ব্যক্তিজন কোনোদিনেই সেই ঘৰটোলৈ ঘূৰি নগ'ল। নম্বৰ 1, আমেৰিকাত অৱস্থিত এটা লেক, যাক লষ্ট লেক বুলি কোৱা হয়। এই লেকটোৰ এটা এনেকুৱা বাস্তৱ সত্য আছে যাৰ বিষয়ে শুনি মানুহৰ ব্ৰেইনে কাম নকৰা হয়। এই লেকটো 85 একৰ ঠাই বিস্তৃত হৈ আছে আৰু ইয়াৰ গভীৰতা হৈছে 9 ফুট। কিন্তু গৰমৰ দিনত এই লেকটো হঠাৎ শুকাই নোহোৱা হৈ যায়। হয়, যি ঠাইত লেকটোৰ দ পানী থাকে সেই ঠাইতেই কোমল সেউজীয়া ঘাঁহ গজি উঠে। তাত পানীৰে ভৰা লেকটোৰ কোনো চিন-চাবেই নোহোৱা হৈ যায়। প্ৰথমে বিজ্ঞানীসকলে ভাবিছিল যে গৰমৰ বাবে হয়তো পানীবোৰ ভাপ হৈ শুকাই যায়, কিন্তু পাছত তেওঁলোকে ৰিয়েলাইজ কৰে যে গৰমৰ দিনতো ইয়াত তাপমাত্ৰা ইমান বেছি নহয় যে ইমান ডাঙৰ লেক এটা এনেদৰে শুকাই যাব। ইমান বৃহৎ পৰিমাণৰ পানী ভাপ হৈ শুকাই যাবলৈ বহুত বেছি তাপমাত্ৰাৰ প্ৰয়োজন হ'ব, যিটো এই অঞ্চলত কেতিয়াও নহয়। কিন্তু পাছত গম পোৱা গ'ল যে এই লেকটোৰ ঠিক মাজভাগত দুটা জ্বালামুখীৰ গাঁত আছে, যাৰ ফলত লেকটোৰ পানীবোৰ নোহোৱা ঠিকেই হৈ যায়। কিন্তু এই লাখ লাখ লিটাৰ পানী গাঁত দুটাৰে গৈ ক'ত পৰেগৈ?
এই ৰহস্য আজিলৈ কোনেও উৎঘাটন কৰিব পৰা নাই। তেনেহলে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপুনি কেনে পালে? ভিডিঅ'টো চাই যদি ভাল পালে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ।